বন্ধু-বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা সৰু জুমকি ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সৰু জুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সৰু জুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব ৰত্নই আজি আইতাক বিচাৰি যাব আৰু ৰত্নই আইতাক বিচাৰি নাপায় অৱশেষত ঘৰলৈ উভতি আহিব আৰু ঘৰলৈ উভতি আহি অনু আৰু সংযুক্তাৰ আগত যি সুন্দৰ আমাৰ সকলোৰে যত্ন ল'লে, এতিয়া আমি সুন্দৰ ছোৱালীজনীৰে যত্ন ল'ব পৰা নাই, মই আজি বহুত লাজ পাইছোঁ বুলি সংযুক্তা আৰু অনুৰাগত ক'ব। আনফালে দেউতাকে এনেকৈ আৰু আমি চাই থাকিলে নহ'ব, পুলিচক জনাব লাগিব বুলি ৰত্নৰ আগত ক'ব। আৰু সেই সময়তে পাজিয়ে আইতাক লৈ ঘৰলৈ আহিব আৰু পাজিয়ে পুনৰ দেউতাকৰ ওচৰলৈ গৈ তোমালোকে এনেকৈ আইতাক ঘৰৰ পৰা উলিয়াই দিব নালাগিছিল, তোমালোকে বহুত বেয়া কাম কৰিছা, আজি সোণ আৰু শেৱালীৰ আত্মাই বহুত কষ্ট পাইছে, ময়ো কষ্ট পাইছোঁ বুলি অনুৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু ৰত্ন আৰু দেউতাকে পাজিক কি ক'ব দেখিবলৈ পাব সৰু জুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত পৰিয়ে আইতাৰ কথাবোৰ গম পায়, পৰি বহুত খং উঠিব আৰু পৰিয়ে সেইবাবে মই আইতাক আমাৰ ঘৰলৈ আনিব বিচাৰিছিলোঁ কিন্তু দেউতাই আনিবলৈ নিদিলে, এতিয়া আকৌ মই আইতাক এখন ঘৰলৈ লৈ আহিম বুলি দিবৰ আগত ক'ব। আৰু এতিয়া দিদিবে তুমি চিন্তা কৰিব নালাগে, সংযুক্তাই যিহেতু ভুল কৰিছে, মানুহে ভুলৰ পৰা শিকে আৰু তাই এনেকুৱা ভুল নকৰে বুলি পৰিক বুজাব। এতিয়া বাৰু পৰিয়ে দিদিবক কি ক'ব দেখিবলৈ পাব সৰু জুমকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সৰু জুমকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।